নমস্কাৰ জনাইছোঁ সকলোকে মোৰ আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি মই নাৰিকলৰ চিৰা বনাওঁ আপোনালোকক দেখুৱাম কেনেকুৱা হয় যদি ভাল লাগে আপোনালোকে এবাৰ ট্ৰাই কৰি চাব যদি ভিডিঅ'টো ভাল লাগে তেতিয়া লাইক কৰিব কমেন্ট কৰিব আৰু চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব এতিয়া নাৰিকলটো কাটি লম আৰু এতিয়া ইয়াৰে ওপৰৰ ৰঙা বাকলিখিনি গুচাই লম নহলে ৰঙা হৈ থাকিব চিৰাখিনি ভাল নালাগিব দেখিবলৈ হৈ গ'ল নাৰিকলখিনি ভালকৈ ধুই ললো এয়া হৈ গ'ল এয়া চাওক এয়া ইমান ধুনীয়াকৈ ৰ'বক দেখাই আছোঁ মই বেক কেমেৰা কৰি এয়া ইমান ধুনীয়া হৈছে চাওকচোন এতিয়া এইখিনি এতিয়া মই ভাজি লম আপোনালোকে চাই থাকক ভিডিঅ'টো কেৰাহীটো পাতি লৈছোঁ এতিয়া একেলগে মই চেনিখিনিও দি দিম যিখিনি লাগে ইয়াতে জোখ অনুযায়ী অলপ সৰহকৈ দিব লাগে তেতিয়া ভাল হয় আৰু অকমান লাগিব অকমান দি দিম নাৰিকলৰ চিৰা খাবলৈও বহুত সোৱাদ
আৰু দেখিবলৈ বহুত ধুনীয়া হয় যেতিয়া একদম হৈ উঠে নহয় এইটো বহুত ভাল লাগে দেখিবলৈ চাই থাককচোন এই হৈয়ে গ'ল আৰু নমাই থৈ দিওঁ ইয়া এনেকৈ শুকাবলৈ দিম শুকালে ধুনীয়া এডাল হৈ উঠিব একদম ধুনীয়া এডাল হৈ উঠিব চিৰাৰ দৰে চাবচোন শুকালে মই আপোনালোকক দেখুৱাই দিম ধুনীয়া হয় চাই থাকক এনেও ধুনীয়া এডাল হৈছে বাৰু আৰু শুকালে আৰু ধুনীয়া হ'ব এনেকৈ অলপ টাইম ঠাণ্ডা হ'ব লাগিব ঠাণ্ডা হওক শুকাই গ'ল একেবাৰে এডাল হৈছে